ফূৰ্তি খেলা সময়বোৰ এতিয়া পুৰত। তোৰো চাগে শিলশিলীয়া হাঁহিটো এতিয়া যৌৱন প্ৰাপ্ত। কিমান সলনি হ'ল বাৰু। 10টা বছৰ আগতে এৰি অহা মোৰ শৈশৱৰ আপোন ঠাইখন। আচলতে আপোন ঠাইখনতকৈ বেছি তোক চোৱাৰহে হেঁপাহ মোৰ। ৰেলেৰে 3দিনীয়া যাত্ৰা মোৰ নিজৰ ঘৰখনলৈ। চকুৰ পলকতে 10টা বসন্তই গৰকি গ'ল। প্ৰতিটো সময়তে তোৰ মুখখনি ভাহি থাকে মোৰ দুচকুত। সেয়া প্ৰেম নে কি নাজানো, কিন্তু মাদকতা ভৰা এক চঞ্চল আৱেগৰ অনুভৱ। তহঁতৰ ঘৰৰ পিছফালে থকা আহঁতৰ গছজোপা আছেনে? বহাগ আহিলেই যে কোমলীয়া কলপাতৰ ৰংবোৰ আজৰি সানি লয় প্ৰতি শিলা পাতে। সেই গছজোপাও চাগে এতিয়া তোৰ দৰে বহু ওখ হ'ল। তোক এৰি থৈ অহা সময়খিনি মোৰ বহু কষ্টকৰ হৈছিল। তোৰ চলচলীয়া চকুকেইটাই সেইদিনা মোক বহু কথাই কৈছিল। আজি বাৰে বাৰে অনুভৱ হৈছে জীৱন আৰু সম্বন্ধবোৰ একেই হয়। জীৱন আগুৱাই যায়, কিন্তু সম্বন্ধবোৰ বুকুৰ কোনোবাখিনিত সদায়ে ওলমি ৰয়। কেতিয়াবা খুব মন যায় তোমাৰ লগত কথা পাতিবলৈ, কিন্তু লাজ আৰু ভয়ে আৱৰি ধৰে। যদি তই অভিমান কৰি কথাই নাপাত, নাই, তোক লগ পাই সকলো কম। মই আহি আছো তোক লগ পাবলৈ। আৰু মাত্ৰ 2টা দিন, এটা ৰাতি। তথাপিও ভয় লাগি আছে জানো। তই বাৰু মোৰ স্থানত আন কাৰোবাক ঠাই দিয়া নাইতো।